নমস্কাৰ বন্ধুসকল, মই আজি আপোনালোকক এই ভিডিঅ'টোত মই ক'ম ৰেলগাড়ীৰ আৱিষ্কাৰ কেনেকৈ হ'ল। বন্ধুসকল, মই আজি এই ভিডিঅ'টোত এই কথা ক'ম ৰেলগাড়ীৰ আৱিষ্কাৰ কি দৰে হ'ল। বন্ধুসকল, ভিডিঅ'টো চাই যদি ভাল পায় এটা লাইক কৰি দিব। বন্ধুসকল, আপোনালোকে যদি মোৰ চেনেলটো যদি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি থব পাৰে। বন্ধুসকল, বেছি পলম নকৰো, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, 1800 চনত ইংলেণ্ডত পোনপ্ৰথমে ৰেললাইন স্থাপন কৰা হৈছিল। কিন্তু ইয়াত আচৰিত কথা এয়ে যে সেই ৰেলপথ সজা হৈছিল ৰেল ইঞ্জিন আৱিষ্কাৰ কৰাৰ আগতে। সাধাৰণতে এতিয়া আপোনাৰ মনলৈ প্ৰশ্ন আহিব যে এই ৰেলপথ কিয় সজা হৈছিল, যে ৰেল ইঞ্জিন আৱিষ্কাৰ কৰাৰ আগতে। আচলতে ইয়াৰ কাৰণ আছিল ঘোঁৰাগাড়ী। 16 শতিকাত ফাৰহাম আৰু নাদাৰ বাৰ্লেন এই দুখন ঠাইৰ মাজত ঘোঁৰাগাড়ীৰ বাবে কাঠৰ চেৰী ৰাস্তা পাৰি দিয়া হৈছিল, আৰু এই ঘোঁৰাগাড়ীবোৰ এনেকৈ সজা হৈছিল যে ইয়াৰ চকা দুটা চিৰি দুডালৰ ওপৰেদি যাব পাৰে। মাটিৰ ওপৰেদি চকা গ'লে সাধাৰণতে চকাবোৰ মাটিত সোমাই যায় আৰু ঘোঁৰাই টানোতে কষ্ট পায়। দ্বিতীয়তে, চিৰিৰ ওপৰেদি ঘোঁৰা গাড়ী গ'লে এটা ঘোঁৰাইও বহুত ওজন কঢ়িয়াব পাৰে। এইয়ে পাছলৈ এনে সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি মানুহবোৰে কাঠৰ চিৰিৰ দুয়োফালে লৰ পাত লগাই দিয়া হ'ল, আৰু চিৰি আগতকৈ মজবুত কৰাৰ ব্যৱস্থা কৰা হ'ল। আৰু 1800 চনত কাঠৰ চিৰি একেবাৰে গুচাই তাৰ ঠাইত লোহাৰ চিৰি বহুওৱা হ'ল। লৰ চকাবোৰত এনে এটা ভাঁজ দিয়া হ'ল যাতে চকাটো চিৰিৰ পৰা ওলাই যাব নোৱাৰে। সাধাৰণতে এই সময়তে 1804 চনত ৰিচাৰ্ড টিপিথিক নামৰ খনিৰ মালিক এজনে পোনপ্ৰথম এটা ভাপ ইঞ্জিন সাজি
উলিয়ালে। এই ইঞ্জিনক সেই লৰ চিৰিৰ ওপৰেদিয়েই চলাবলৈ লোৱা হয়। এই ইঞ্জিনৰ সহায়ত 20 টন মান ওজনৰ সামগ্ৰী কঢ়িয়াব পাৰিছিল। এই ইঞ্জিন আৱিষ্কাৰৰ পাছতেই প্ৰকৃততে ৰেল যুগ আৰম্ভ হ'ল আৰু 1825 চনত পোনপ্ৰথম ষ্টকটন আৰু ডাৰ্লিংটন মাজত যাত্ৰী অনা নিয়া কৰিবৰ কাৰণে এটা ৰেল লাইন স্থাপন কৰা হ'ল। তাতো পোনপ্ৰথম ঘোঁৰাই টনা গাড়ী চলোৱাৰ কথাকে ভবা হৈছিল। কিন্তু সেই সময়ত জৰ্জ ষ্টিফেনচনে এটা ভাপ ইঞ্জিন সাজি উলিয়াইছিল। গতিকে তেওঁ ৰেলৰ লাইনৰ মালিকসকলক বুজাই বঢ়াই সন্মত কৰালে যে সেই ৰেল লাইনত তেওঁ বনোৱা ইঞ্জিনটোহে চলোৱা উচিত। ষ্টিফেনচনৰ ইচ্ছা আছিল যে তেওঁৰ ইঞ্জিনটো তাতে চলাই পৰীক্ষা কৰি চাব। শেষত তেওঁ কথা মান্তি হ'ল। এয়ে 1829 চনত আন কেইগৰাকীমান লোকৰ সৈতে লিভাৰপুল আৰু মানচেষ্টাৰৰ মাজত এখন ৰেলগাড়ী চলোৱাৰ ব্যৱস্থা কৰিলে। সেই সময়ত আজিকালিৰ দৰে ৰেল চলাচলৰ ব্যৱস্থা চৰকাৰে কৰা নাছিল। 2-4জন লোকেহে কোম্পানী একোটা খুলি ৰেল চলোৱাৰ ব্যৱস্থা কৰিছিল। আনহাতে ষ্টিফেনচনৰ এই ৰেল পৰীক্ষা কৰাৰ পাছত এই সময়ত লিভাৰপুল আৰু মানচেষ্টাৰৰ মাজত ৰেল চলাবলৈ লোৱা কোম্পানীটোৱে এটা কথা ঘোষণা কৰিলে যে যিয়ে আৰু অধিক উন্নত মানৰ ইঞ্জিন যোগান ধৰিব পাৰিব তেওঁকে 500 পাউণ্ড পুৰস্কাৰ দিয়া হ'ব। বন্ধুসকল, 500 পাউণ্ড মানে হৈছে আমাৰ ইণ্ডিয়ান পিছত বন্ধুসকল, আপোনালোকে যদি নাজানে
গুগলত যাই চাব পাৰে বন্ধুসকল। 500 পাউণ্ড হ'লে হয় আমাৰ ইণ্ডিয়ান ডলাৰত 50,977। বন্ধুসকল এই ক্ষেত্ৰত এইবাৰত ত্ৰিভেনছনৰে জয় হ'ল। তেওঁ আৰু নতুনকৈ ৰকেট নামৰ ইঞ্জিন সাজি উলিয়ায়, যিটোৱে 2 ঘণ্টাতকৈও কম সময়ৰ ভিতৰতে 26 কিলোমিটাৰ পথ অতিক্ৰম কৰিবলৈ সক্ষম হ'ল। আৰু এই ৰকেট ইঞ্জিনটোৰ ওজন আছিল প্ৰায় 7 টন। আৰু এনেকৈয়ে ষ্টিভেনছনৰ ৰেল চলাচল আৰম্ভ কৰা হ'ল। ইয়াৰ পাছত দিন যোৱাৰ লগে লগে লাহে লাহে কোম্পানীটোৱে বহুত ডাঙৰ ওজনৰ ইঞ্জিন সজা হ'ল। আৰু এনেদৰে ইঞ্জিনৰ ওজন বঢ়াৰ লগে লগে আগৰ চেপেটাকৈ পৰা চিৰিবোৰে ভৰ সহিব নোৱাৰা হ'ল। গতিকে চিৰিবিলাক থিয়কৈ পাৰিবলৈ লোৱা হ'ল। আৰু ৰেলৰ ব্যৱস্থাটো আৰু অধিক অত্যাধুনিক কৰা আৰম্ভ হ'ল। গতিকে এনেকৈ ৰেলগাড়ীৰ ব্যৱস্থাটো আৰম্ভ হৈ বৰ্তমান পৰ্যন্ত চলি আছে। বন্ধুসকল, মই আপোনালোকক নেক্সট ভিডিঅ'ত কম ভাৰতবৰ্ষ আৰু আমাৰ অসমত কেতিয়া ৰেল চলিছিল। মই নেক্সট ভিডিঅ'টোত সেই কথা ক'ম। বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। নেক্সট ভিডিঅ'টো যদি অতি সোনকালে যদি চাব বিচাৰে চেনেলটো ছাবস্ক্ৰাইব কৰিব। বন্ধুসকল, ইমানখিনি আছিল ৰেল কেনেকৈ আৱিষ্কাৰ হ'ল। বন্ধুসকল, আজিলৈ বাই, থেংক ইউ, টেক কেয়াৰ, জয় অসম।